এইবাৰ আজমলে বিজেপিক নহয় লক্ষ্য কৰি ললে কংগ্ৰেছৰ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাক আক্ৰমণাত্মক বক্তব্য প্ৰদান কৰিলে বদৰুদ্দিন আজমলে। জলেশ্বৰ সমষ্টিৰ বাইখলা খেলপথাৰত AIUDF দলৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে কংগ্ৰেছৰ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাক এইবাৰ টাৰ্গেট কৰি কংগ্ৰেছৰ ভঙানাও বুলি মন্তব্য কৰিলে। AIUDF দলৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলে কংগ্ৰেছৰ প্ৰাৰ্থী আফতাবুদ্দিন মোল্লাৰ বিৰুদ্ধে আক্ৰমণাত্মক বক্তব্য আগবঢ়াই মোল্লাক উৎখাত কৰাৰ বাবে ৰাইজক আহ্বান জনোৱাৰ লগতে আফতাবুদ্দিন মোল্লাই মছজিদৰ মাদ্ৰাছাত বহি তলাচাবি বুলি জাপ কৰিব লাগে বুলি মন্তব্য কৰিলে বদৰুদ্দিন আজমলে। জলেশ্বৰ সমষ্টিৰ AIUDFৰ প্ৰাৰ্থী ডক্টৰ ৰেজা আমিনৰ হয় নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে লগতে পুত্ৰ আব্দুৰ ৰহমান আজমল লগতে ডক্টৰ আদিত্য দাসগুপ্তা আৰু আমিনুল ইছলামক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা যায়। আনফালে সাংবাদিকৰ সাক্ষাৎকাৰ দিয়াৰ পৰা বিৰত থাকে বদৰুদ্দিন আজমলে। 5 লাখ সরকারি আর 25 লাখ বেসরকারি চাকরি দিয়েছে। মাশাআল্লাহ। তালি দেও জোরদার। আমাদের অ্যাকাউন্টে এর আগে কোনোদিন কোন সরকারে পয়সা দেয় নাই। আমাদের সরকারে ইনশাআল্লাহ 2000 টাকা মাসিক পয়সা দিবে। বাগানি ভাই ওগুলোরে বিজেপি সরকারে ঠকিছে 365 টাকা দিতে কংগ্রেসের একজন ক্যান্ডিডেট যাকে বিদেশ থেকে দল থেকে বিতর্ক করছেন না আত্মামূলাকে করছেন না এখন তার কাছে কোনো ক্যান্ডিডেট নাই। আবার ওই ভাঙ্গা নাওকে আমি আপনারা আমাদের আসলি তালায় ভাঙ্গা নাও বাঁধবো না, বাঁধবেন নাকি? আত্মা মোল্লাকে জিততে দিবেন নাকি? আত্মা মোল্লাকে জিততে দিবেন? আত্মা মোল্লা ভাই মসজিদ মাদ্রাসা ধরো তালা চাবি তালা চাবি তালা চাবি তালা চাবি তালা চাবি তালা চাবি এই মালা জপো 1 লাখ বার তুমি এক মাসে कम से कम ताला चाबी अल्लाह 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 करो। भय নাই নির্ভয়ে তুমি হারতেছো কোনো ভয় নাই নির্ভয়ে তুমি হারতেছো আর আমাদের ডক্টর রাজাক জিততেছে ইনশাআল্লাহ। আপনারা জিতাইবেন তো বাবুই হাত উঠিয়ে বলেন জিতাই আল্লাহ। আমরা 14টা আমাদের সিঙ্গল সিট 5টা ফ্রেন্ডলি এটার মধ্যে একটা হয়েছে। এই 5টা সিট আমরা এইবার জিততেছি ইনশাআল্লাহ। আমাদের 19 সিট পাইছি 19টা আমরা জিতবো ইনশাআল্লাহ। সভা আছে আমি ইতিমধ্যে সৰুক্ষেত্ৰীত কৰিলোঁ। আজি এই জলেশ্বৰ ইয়াৰ পিছত আমি মানকাছাৰ তাৰপিছত লাষ্টত ৱেষ্ট বিলাচীপাৰা 19টাৰ আমি আছে 19টাই জিকিম। মহাজোঁট গঠবন্ধনে 80ৰ ওচৰা-ওচৰিকৈ পাব। বাকীবোৰ তেওঁলোকৰ মিত্ৰজোঁটৰ। চৰকাৰটো আহিবই। চৰকাৰ যেতিয়া আহে তাৰপিছত আমি সিদ্ধান্ত ল'ম। সব মহাজোঁটৰ দলীয় আমাৰ বৈঠক হ'ব তেনেকৈ সিদ্ধান্ত। কিন্তু প্ৰথম কথা হ'ল আমি বাতিল কৰিম, আমি নামানো, আমি কাৰ বিৰুদ্ধে যিখিনি আমাৰ কৰিবলগীয়া সেইখিনি আমি কৰিম। তাৰপিছত যিটো মহামান্য সুপ্ৰিম কোৰ্টে যিটো NRCখন বনাইছিল সেই NRCখনকো আমি বাহাল ৰাখিবৰ কাৰণে ব্যৱস্থা কৰিম। আৰু যিটো মূল্যবৃদ্ধি হৈ আছে বৰ্তমান যেনেধৰণে আৰু যেনেকৈ চাৰিওফালে যিটো হিংসা ঘৃণা আৰু বিদ্বেষৰ এটা বাতাবৰণৰ সৃষ্টি কৰিছে সেই হিংসা বিদ্বেষ আৰু ঘৃণাৰ বাতাবৰণক আমি শেষ কৰিম। আমি আৰু আগতে দুটামান কৰিছোঁ হেলিকপ্টাৰ প্ৰগ্ৰাম, কিন্তু ক্ৰমান্বয়ে দেখি আহিছোঁ আমাৰ হেলিকপ্টাৰ প্ৰগ্ৰামৰ জনসমাগম বাঢ়ি গৈ আছে আৰু আজি দেখিছোঁ বহুত বেছি হৈছে তাতকৈ।
গৌৰনগৰতকৈ আজি বহুত বেছি হৈ গৈছে। এইটোৱে বুজায় আমাৰ প্ৰতি মানুহ বহুত বেছিকৈ আকৃষ্ট হৈছে আৰু আমি বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ম। মই প্ৰথমতে নদীগৰাকৰণীয়ে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম। বানপানীৰ পৰা আমাৰ মানুহক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ এইখিনি কাম কৰিম। বা ৰাস্তা ঘাট আমাৰ কেনেকৈ আৰু উন্নত মানৰ কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম। স্বাস্থ্য শিক্ষা দুই ক্ষেত্ৰতে আমি নজৰ ৰাখিম। শিক্ষাৰ ক্ষেত্ৰতো ক'লোৱে মই কৈয়ে আহিছোঁ। শিক্ষাৰ ক্ষেত্ৰত আমাৰ যি দুখন কলেজ আছে, দুখন কলেজত আৰ্টছ ষ্ট্ৰীম আছে। মই বিধায়ক হোৱাৰ লগে লগে ছায়েন্স ষ্ট্ৰীম অনাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম, য'ত আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি ঘৰৰ ভাত খায়ে ইয়াৰ পৰাই সিহঁতে ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ সুবিধাখিনি পাই যাব। বিভিন্ন সমস্যা আমি কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰিম। স্পেচিয়েলি মই চাওক আমাৰ চাইণ্টিফিক ৱে যদি আমি কৃষি ব্যৱস্থা কৰিব পাৰোঁ, তাতো আমাৰ নিবনুৱা যিবিলাক শিক্ষিত যিবোৰ আছে সিহঁতক ঘটাই দিব পাৰিম আৰু সিহঁতে উন্নত মানৰ ফচল উৎপাদন কৰিব পাৰিব। তাৰপিছত আমি যদি কুটিৰ শিল্প খুলিব পাৰোঁ, তাতো ই কৰিব পাৰিব আমাৰ ল'ৰা ছোৱালী নিবনুৱাবিলাকে। মই চাম সিহঁতক কেনেকৈ আমি আস্থা দিব পাৰোঁ, গৃহ দিব পাৰোঁ, মাটি য'ত আছে এইবিলাকত আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম মই আৰু। নিউজ ডেস্ক রিপোর্ট, রাইনো নিউজ 24।